নমস্কাৰ। নিজকে মই এজন নাস্তিক বুলি ভাবোঁ, কাৰণ যিটো প্ৰচলিত ধৰ্মৰ ধাৰা বা ভগৱানৰ কনচেপ্ট, সেইটোত বৰ বেছি মই আকৃষ্ট নহয়। এতিয়া মোৰ দৃষ্টিত হ'ল ভগৱান আমাৰ হিউমেন আল্টিমেট কনচিয়াছনেছ, আৰু সেই কনচিয়াছনেছ বা আমাৰ চেতনাত উপলব্ধি বা অৰ্জন কৰাৰ যিটো পথ আছে, সেইটো ধৰ্মৰ জৰিয়তে আছে। কিন্তু আমি তাৰ ব্যাখ্যাবোৰ বা আমাক বুজোতাসকলে বা শিকাওতাসকলে যি ধৰণে শিকাইছে, তাত আমি ভুল ধৰণে গ্ৰহণ কৰোঁ। যেনেকৈ আমি গৌতম বুদ্ধৰ উদাহৰণ ল'ব পাৰোঁ। তেওঁ যেতিয়া সেই কনচিয়াছনেছটো পাইছিল আৰু সেই কনচিয়াছনেছটো পায়ে তেওঁ এজন মহান ব্যক্তি বা ভগৱান তুল্য ব্যক্তিত পৰিণত হৈছিল। আমাৰ ভগৱানৰ কনচেপ্টটো আচলতে তেনেকুৱাই। আমি কৃষ্ণৰ কথা ক'লেও প্ৰেমৰ কনচিয়াছনেছটো আহে। গোটেই জগতখন প্ৰেমময়, গোটেই জগতখন কৃষ্ণময়। আপুনি আপোনাৰ পোহনীয়া জন্তু বা বাটৰ কুকুৰটোকো যেতিয়া কৃষ্ণৰ ৰূপত দেখিব, সেইটো হ'ল আপোনাৰ আল্টিমেট কনচিয়াছনেছ। আৰু সেই প্ৰাপ্তিৰ ৰাস্তাটোৱে হৈছে আমাৰ ভগৱানবোৰ। ভগৱানক ভক্তি কৰি, ভগৱানক ভাল পাই আমি সেইখিনি কনচিয়াছনেছ আমাৰ মনত আনিব পাৰোঁ। মূলতঃ দুটা কনচিয়াছনেছ আমি বহন কৰি থাকোঁ, সকলোৱেতো কম বেছি কৰি থাকে। এটা হ'ল আমাৰ ইনাৰ কনচিয়াছনেছ, আমাৰ আভ্যন্তৰীণ চেতনা, আৰু এটা হ'ল আমাৰ বাহ্যিক চেতনা, আউটাৰ কনচিয়াছনেছ। আৰু আমাৰ দুজন ভগৱান বুলি ক'ব পাৰি। দুয়োজনে আমাৰ দুটা কনচিয়াছনেছ ধুনীয়াকৈ মানে কঢ়িয়াই ফুৰিছে। এজন হ'ল যাক আমি শিৱ বুলি কওঁ, মহাদেৱ বুলি কওঁ। তেওঁৰ কনচেপ্টটো হ'ল আমাৰ ইনাৰ কনচিয়াছৰ কনচেপ্ট। সেইকাৰণে শিৱক ভক্তি কৰা মানুহবোৰক দেখিব, তেওঁলোকে ঘৰ, মায়া মোহ ত্যাগ কৰি নিজৰ ভিতৰতে সীমাবদ্ধ হৈ পৰে। সীমাবদ্ধ নহয় আচলতে, তেওঁ ইউনিভাৰ্চ বা আমাৰ যিটো আভ্যন্তৰীণ কনচিয়াছনেছ বা সৃষ্টিৰ যিটো কনচিয়াছনেছ, তাত সোমাই পৰে। আৰু এজন হ'ল আমাৰ কৃষ্ণ হ'ল আমাৰ আউটাৰ কনচিয়াছনেছ। যেতিয়া কৃষ্ণত মানুহ এজন বিলীন হয়, সেই ভক্তিত বিলীন হয়, তেওঁ চবৰে মুখত, সকলোৰে মুখত কৃষ্ণক দেখা পায়।
যেতিয়া তেওঁৰ শত্ৰুজনৰ মুখতো কৃষ্ণক দেখা পাব বা তেওঁ খাবলৈ অনা মুৰ্গীটোকো কৃষ্ণৰ ৰূপত দেখিব, তেতিয়া তেওঁৰ সেই কনচিয়াছনেছ পূৰ্ণতা প্ৰাপ্তি বুলি ক'ব পাৰি। আৰু আমাক চেতনা এইকাৰণে দিছে মানুহক, কাৰণ বাকী জীৱ জন্তুৰ চেতনাবোৰ কম পৰিমাণৰ। মানুহক ইমান চেতনা দিয়াৰ, ইমান কনচিয়াছ দিয়াৰ উদ্দেশ্য এটাই আছিল, যাতে আমি জগতখন ভালদৰে চলাই ৰাখিব পাৰোঁ, আমি ৰক্ষণাবেক্ষণ দিব পাৰোঁ। সেইকাৰণে আমাৰ ইমান কনচিয়াছনেছ আছে, আমাৰ ইমান জ্ঞান আছে। কিন্তু আমি মানুহবোৰে তাৰ ওলোটাটো কৰি থাকোঁ, মানে কৰিছোঁ। আৰু পৃথিৱী যদি কেতিয়াবা ধ্বংস হয়, সেই একমাত্ৰ কাৰণ কিন্তু মানুহেই হ'ব। আৰু ইয়াৰ মূলত হৈছে আমি আমাৰ কনচিয়াছনেছ, আমাৰ চেতনাক আমি হেৰুৱাই পেলাইছোঁ। আৰু সেইটোৱে আমাৰ দুৰ্ভাগ্য। আৰু এই চেতনাক পুনৰুদ্ধাৰ কৰাৰ দুটা পথ আছে, এটা হ'ল আউটাৰ আৰু এটা হ'ল ইনাৰ। আৰু দুটা পথৰ মই দুজন সত্তাৰ কথা ক'লোঁ, দুটা আমাৰ কনচেপ্টৰ কথা ক'লোঁ। এটা হ'ল কৃষ্ণ কনচেপ্ট, এটা হ'ল শিৱ কনচেপ্ট। আৰু বহুতে ভগৱান বিশ্বাস এইকাৰণে কৰে যে ভগৱান বিশ্বাস কৰিলে তেওঁলোকক ভগৱানে কিবা দিব, তেওঁলোকে পোৱা বস্তুটো পাব। আচলতে ভগৱানৰ কনচেপ্টটো এনেকুৱা নহয় যে ভগৱান কিবা এটা শক্তি যিয়ে আমাক কিবা দিব, কিবা খুজিলে দিব, কিবা হেৰি কৰিলে। ভগৱান আচলতে বেলেগ একো নহয়, আমাৰ আল্টিমেট কনচিয়াছনেছ। আমি এই জগত, আমাৰ মন কিমানখিনি আমি বুজি উঠিছোঁ, সেইখিনি হ'ল আপোনাৰ ভগৱানৰ কনচিয়াছনেছ। যেতিয়া আমি গছ এডালক ভগৱানক দেখিম বা নিজৰ সৈতে সম্পৰ্ক দেখিম, যেতিয়া আমি বায়ুখিনিত নিজৰ ডিপেণ্ডেঞ্চিটো বুজিম, যেতিয়া আমি অক্সিজেনৰ ওপৰত ডিপেণ্ডেঞ্চিটো বুজিম, তেতিয়া বুজিম আমি যে আমাৰ কনচিয়াছনেছটো কেনেকুৱা, আমি কিবোৰ বস্তু আমি ধাৰণ কৰিব লাগে। আৰু আমাৰ যিখিনি পদ্ধতিৰে ধৰ্মাচাৰ চলি আছে, ধৰ্মক মানুহে গ্ৰহণ কৰি আছে, সেইখিনিৰে কিন্তু আমি আমাৰ যিটো আল্টিমেট কনচিয়াছনেছ সেইখিনি এচিভ কৰিব নোৱাৰোঁ। কাৰণ কনচেপ্ট এনেকুৱা হৈছে যে আপুনি ভগৱানক সেৱা কৰিলে ভগৱানে আপোনাৰ পাপ নোহোৱা কৰিব। আপুনি বেয়া কাম কৰি ধন উপাৰ্জন কৰিছে, মানুহৰ বেয়া সাধন কৰিছে, জগতৰ বেয়া সাধন কৰিছে, জীৱবোৰ আপুনি ভক্ষণ কৰিছে, তাৰপিছত ভগৱানৰ নামত আপুনি পূজা অৰ্চনা কৰিছে বা আপোনাৰ টকা পইচা দান কৰিছে।
তো এনেকৈ যদি চলি থাকে পৃথিৱীখন, আমি আৰু বেয়াৰ ফালে গৈ থাকিম। সেইকাৰণে আমাৰ ধৰ্মৰ সাধাৰণে যি আমি পাব পাৰোঁ সেইখিনি হ'ল আমাৰ কনচিয়াছনেছ। আমি আমাৰ হেৰুৱা কনচিয়াছনেছখিনি আমি ঘূৰাই আনিব লাগিব। আৰু এইখিনি ঘূৰাই আনিব পাৰিলে আমি প্ৰকৃত মানুহ হ'ব পাৰিম। আৰু মই কিমানখিনি আপোনালোকক বুজাব পাৰিছোঁ মই নাজানো, কিন্তু মই ভাবোঁ এনেকৈ যদি আমি কনচিয়াছনেছৰ ওপৰত গুৰুত্ব দিওঁ, আমি প্ৰকৃতি জীৱ জন্তুক আমি ৰক্ষণাবেক্ষণ দিওঁ, পৃথিৱীখন এদিন নিশ্চয় সুন্দৰ হ'ব। আৰু সদায় আৰম্ভণিটো সদায় নিজৰ পৰা কৰিব লাগে। আমি ভুল কৰোঁ, আমি বেলেগৰ ওচৰত সেই বস্তুটো বিচাৰি আছোঁ। কিন্তু যেতিয়া আমি সেইখিনি নিজে অনুভৱ কৰিব পাৰোঁ, তেতিয়া পৰম আনন্দটো পোৱা যায়। যেতিয়া ভক্তিতে আপুনি লীন হৈ যাব, সেই চেতনাত আপুনি লীন হৈ যাব, তেতিয়া আপুনি পৰম আনন্দটো পোৱা যায়। কাৰণ জগতৰ পৃথিৱীৰ সকলো বস্তুতে আপুনি সেই কনচিয়াছনেছটোক দেখা হ'ব, কৃষ্ণক দেখা হ'ব। তো তাতকৈ আনন্দ আৰু কি হ'ব পাৰে? সেয়া পৰম আনন্দ। সেইকাৰণে যিমান দেখিছোঁ যোনে আপোনাৰ কৃষ্ণ ভক্তিত লিপ্ত হৈ আছে, যিয়ে ভালদৰে কৃষ্ণ কনচিয়াছনেছক বুজিব পাৰিছে, তেওঁ সদায় আনন্দত থাকে। তেওঁ আনৰ মাজতো সেই আনন্দখিনি দেখা পায়। আন মানুহৰ মাজত, আন জীৱ জন্তুৰ মাজত কৃষ্ণক দেখা পায়। সেইকাৰণে তেওঁৰ মানে ইনাৰ জগত আৰু বাহিৰৰ যিখিনি সমষ্টি সেইখিনি কৃষ্ণময় হৈ উঠে। মই এনেকৈ ভাবোঁ যে ভগৱান আমাৰ কনচিয়াছনেছ। আৰু মোৰ কথাখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিব খুজিছিলোঁ, সেয়ে শ্বেয়াৰ কৰিলোঁ। ফাগুনৰ বতাহ চলি আছে ইয়াত। মই আমাৰ ঘৰৰ প্ৰাকৃতিক পৰিৱেশত বহি আছোঁ ইয়াতে। এই গছবোৰ মজ গাছ, পিছফালে যি দেখিছে, বৰ সোনকালে ডাঙৰ হয় এইবোৰ গছ। চ' ভিডিঅ'টো যদি ভাল পাইছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে এই মেছেজটো সকলো মানুহে পায় আৰু সকলো মানুহে বুজে যে ভগৱান অকল নিজৰ লোভৰ বস্তুৱে নহয়, সি হ'ল আমাৰ চেতনাৰ উপলব্ধি, আল্টিমেট আমাৰ কনচিয়াছনেছ। আৰু এইখিনি আমি বুজি উঠিলে জগতখন সুন্দৰ হৈ উঠে। ধন্যবাদ।